আনকণ্ডিশ্যনেল লাভ যে তাৰ পৰা মোৰ কোনো ধৰণৰ স্বাৰ্থ নাই যে এইটো কৰিলে এইটোহে পাম তাৰিখত এই লাভ বস্তুটো অলপ বেছি ইমান আগতে যেনেকে চিনেমাবোৰত চাইছিলো যে লাভ মানে সেই বস্তুটো আজিকালিতো বিলিভে নকৰো আজিৰ ছ'চাইটিত পঠাইছে বাহিৰৰ পৰা মৰম ভাল পোৱাৰ সংজ্ঞা শ্যামন্তিকা শৰ্মাৰ কাৰণে কি মৰম ভাল পোৱাৰ বৰ টান প্ৰশ্ন সুধিলে এতিয়া মই মানে এইকেইটা কুৱেশ্যন যেনেকে আহিছে তেনেকে তোমাৰ আগত উপস্থাপন কৰিছো মৰম মৰম আচলতে শব্দত মৰম ভাল পোৱাৰ সংজ্ঞা বুলি মই ইমান ক'ব নাজানিম কিন্তু ভাবো যে য'ত স্বাৰ্থ নাথাকে য'ত কোনো ধৰণৰ স্বাৰ্থ নাথাকে মৰম ভাল পোৱা যেনেকে মাক সন্তানৰ প্ৰতি মৰম আনকণ্ডিশ্যনেল লাভ যিটো হয় মানে মাকৰ নিজৰ বাচ্ছাটোৰ প্ৰতি যিটো মৰম থাকে আৰু বা মই যিহেতুকে পেট ভাল পাওঁ ডগ মানে মৰম কৰো গতিকে সেইবোৰ আচলতে আনকণ্ডিশ্যনেল লাভ যে তাৰ পৰা মোৰ কোনো ধৰণৰ স্বাৰ্থ নাই যে এইটো কৰিলে এইটোহে পাম নাই গিভ এণ্ড টেক নাই গতিকে আৰু আচলতে আজিৰ তাৰিখত এই লাভ বস্তুটো অলপ বেছি ইমান আগতে যেনেকে চিনেমাবোৰত চাইছিলো যে লাভ মানে সেই বস্তুটো আজিকালিতো বিলিভে নকৰো আজিৰ ছ'চাইটিত ইমান আছে বুলি বাট মোৰ ক্ষেত্ৰত সেইটোৱে যে ঘৰখনৰ প্ৰতি থকা যিটো মৰম সেইটো হয় চাগে মৰম ৰেছপন্সিবিলিটি সেইখিনি তুমি মৰম ভাল পোৱা